যাবি কিন্তু যাবি ওই লোকের লোক কাজ জানা দিবি যা হরেনে আজিও মনত পানী মিশি আলি কাটি তাক আজি দি আছো মই এনেহেন পচলা দিম আজি তেওঁক সি দ্বিতীয়বাৰ কৰবাৰ নাই সি মই বোলে ট্ৰেক্টৰ মাৰবা পালাই সি বোলে মাৰি লৈছে আৰু সি মোটামুটি পানী এৰি দিয়ে তাক আজি মাৰি পেলাম মই এনেকৈ দিম আচ্ছা হৰেন তই মই পানী কিয় নিবা লাগে ভাই মইতো ট্ৰেক্টৰ মাৰিব পৰা নাই তই জানা তই মাটি দিলা তই এই পানী এৰি দিয়া পানী এৰি দিয়া কিয় কৈছো তই মোক এতিয়া চাহ ভাই মোটা পৰা কাটি দিলি তোৰ টকা যাব মই মাটি চাউৰা কিন্তু তোৰ মাটিৰ পৰা এতিয়া চাহ মই সিঁচি উলিয়াব লাগিব কিয় নিম মই সিঁচি মোৰ কষ্ট নহ'ব নেকি তই নিয়া কিয় তই নিবি কিয় তই নিবি কিয় মই খেতি কৰ দম দিবি বেছিকে হা দিবি ৰৈ তাত দম দিবা আৰু কিনিবা নাই মানুহ ফেলেট ক'ত দিম মাৰি
এই মোক কাটি ভাই লংকে ৰ মই অলপ পানী আনো ৰ খা পানী খা মই কাপোৰ ফোন কৰোঁ ৰ কম কিবা এটা কৰিব কম হেল্ল' পাপু দা হেল্ল' ক'ত আছা মই গুৱাহাটীত আছোঁ এই চালাই হৰেণে লংকে কাটি খালে হয় নেকি কাজিয়া লাগছি আজিও মাতি থৈ দে এটা কাম কৰ গাঁৱৰ মানুহ এটা মাতো নহ'লি ৰ মই কিবা কৰি আছোঁ ৰ দে মই এতিয়া যাব নোৱাৰোঁ না মই গুৱাহাটীত আছোঁ কালি মানে আহি পাবি না অঁ দে মই কিবা কৰি গাঁৱত আহিম দে ৰাখ এতিয়া ফোনটো এতিয়া গাঁৱৰ মানুহক নাই এতিয়া কাক মাতো মই গাঁৱকে লৈ আধা মৰা আনিছোঁ মৰি যাব দেখোন যি হয় হওক মই ইয়াত ধৰা ধৰি কেনে য'তে কিবাকে উঠছোঁ